খেল চাবৰ কাৰণে প্ৰায় 5 কিলোমিটাৰ খোজ কাঢ়িব লাগিব আপুনি হয় লখৰাৰ পৰা আপুনি 5 কিলোমিটাৰ খোজ কাঢ়ক যদি আপোনাৰ নিজৰ গাড়ী নাই নিজৰ গাড়ী থাকিলেও এই ৰাস্তাটোৰে আপোনাক গাড়ী সোমাব নিদিয়ে দিনৰ 3 বজাৰ পৰাই মানুহৰ লাইন খেল আছে 7টা বজাত লাহে লাহে মানুহ ভৰ্তি হৈ গ'ল আৰু ফেন্সবোৰৰ এক্সাইটমেণ্ট চাওক আৰু এনেকৈ সাউথ আফ্ৰিকাৰ দলটো আহি পালে আৰু ইয়াৰ পিছত আহি আছে ইণ্ডিয়াৰ দল ফাইনেলি ক্ৰিকেট ষ্টেডিয়ামৰ ভিতৰত সোমাই গ'লোঁ আৰু এয়া মোৰ কাৰণে প্ৰথম মেটছ ক্ৰিকেট খেল যিটো মই ষ্টেডিয়ামৰ ভিতৰত বহি চাইছোঁ লাইভ খেল চাইছোঁ আৰু গোটেই ফিল্ড ভৰ্তি মানুহ গোটেই ষ্টেডিয়াম মানুহ ভৰ্তি এটাও চিট খালী নাই ইয়াত খেল চোৱাৰ মজাটোৱে বেলেগ সঁচাকৈ খেলৰ মাজত এটা ডাঙৰ ঘটনা হ'ল কাৰণ এটা প্ৰকাণ্ড সাপ সোমাই গ'ল আৰু তাৰ কাৰণে খেলখন অলপ সময়ৰ কাৰণে ৰখাই দিলে এতিয়া সাপডাল ধৰিবৰ কাৰণে আহি আছে গোটেই ষ্টেডিয়ামৰ মানুহ থিয় হৈ হৈ লগালে চবেই সুধি আছে কি হ'ল ক'ত কি হ'ল পিছত গম পালোঁ যে সাপ সোমাইছে আৰু কি ক'ম আৰু মানে সাপডাল সোমাব পাৰে ডাঙৰ কথা নহয় কিন্তু তথাপিও চাওক ইমান ডাঙৰ খেলৰ মাজত এডাল সাপ সোমাইছে এটা হাঁহি উঠিব দিয়কচোন বাৰু আৰু এনেকৈ সাপডাল উলিয়ালে আৰু খেল ষ্টাৰ্ট হৈ গ'ল সাউথ আফ্ৰিকাৰ বলাৰক ধুই দি ইণ্ডিয়াই 20 অভাৰত 238 ৰান কৰিলে আৰু কথা এটা ক'বলৈ যদি যাওঁ 238 ৰান কেনেকৈ হ'ল একো ধৰিব পৰা নাই ভালকৈ টিভিত অলপ ভালকৈ ধৰিব পাৰি ৰানবোৰ বিপদে এতিয়াও এৰা দিয়া নাই এইবাৰ কি হ'ল জানেনে লাইট বন্ধ হৈ গ'ল চাওক এইটো চাওক এই লাইটটো বন্ধ হৈ গ'ল আৰু তাৰ কাৰণে খেলখন আকৌ ৰখাই দিলে প্ৰায় 10-15 মিনিট ৰখি আছোঁ এতিয়া আৰু নেক্সট খেল ষ্টাৰ্ট হয় নাই গম পোৱা নাই যদি হয় চাম নহ'লে ঘৰলৈ গুচি আহিম কিন্তু চাওক এটাৰ পিছত এটা বিপদ আহিয়ে আছে প্ৰায় 15-20 মিনিটৰ পাছত লাইট জ্বলিল আৰু আকৌ খেল আৰম্ভ হ'ল আৰু খেল উপভোগ কৰিলোঁ এখন হাই ভল্টেজ মেটছ আছিল য'ত ইণ্ডিয়াই জিকিলে আৰু সাউথ আফ্ৰিকাও বহুত বেয়া খেলা নাই সাউথ আফ্ৰিকাই ভাল খেলিলে মেটছখন আপোনালোকে চাইছে নিজে গম পাইছে গ্ৰুপ কি হৈছে গতিকে অলপমান মই দৃশ্য দেখুৱালোঁ ইমানেই We're going to do